हेलो दोस्तों देखोन बहुत दिनर पिছত मैं এটা ব্লগ বনাইছো আপোনাৰ কাৰণে দেখোন টপা ব্লগ বনাইছো এৰোপ্লেন পাত দেখোন কিমান ধুনীয়া এৰোপ্লেনৰ ভিতৰখিনি দেখত দোস্ত মই উইন্ডো সিটটো বহি আছো উইন্ডো সিট মোৰ ফেভাৰিট সিট দেখোন বায়ুখিনি মই দেখাই আছো উইন্ডো সিটৰ পৰা দেখোন টবিটো টাইমত আমি মাছ পিনি ৰৈছিলো টবিটো মানে অলপ কম হৈ আছিলে আৰু দেখোন এৰোপ্লেনৰ ভিতৰখিনি কিমান ধুনীয়া আমি টেটক কৰিবলৈ লৈছিলো আৰু দেখোন এয়া বৰ্মা আৰু এয়া বৰ্তা এয়া ৰাধ এয়া দেখত কিমান মজা দেখোন বাদলত খোজকাঢ়িবলৈ তেনেকুৱা একদম মজা লাগি যায় চাগে কিন্তু আছলিয়ত বাদলত খোজকাঢ়িব নোৱাৰি বাদলত খোজকাঢ়িলে দেখোন ইমান ভাল লাগিছে তলতখিনি ল্যান্ডত আৰু দেখোন নদীবোৰ ইমান ভাল লাগিছে ন বলত দোস্ত আমি বলত দিল্লী যাওঁ দেখোন এইটো এৰোপ্লেনৰ এই পাঠিটো তেনেকুৱা ভাল লাগিছে ন দেখত দোস্ত কিমান ওপৰত আহি ৰলো Aeroplane up in the sky. Where are you going to flying so high? Over the meadows and over the seas. Aeroplane, please stay to me. Dosto, মই পাপা আৰু বৰ্তাৰ মাজত বহি আছিলো মোৰ অলপ বৰ লাগিছিলে আৰু ৰাধ আৰু বৰ্মা বহি আছিলে আৰু অলপ বৰ লাগিছিলে কাৰণে মই অলপ দৌৰাই ল'লো এয়াৰ হোষ্টেজ পাই আমাৰ এইটোৱে দৌৰা নাই কিয় চিট বেল্ট তেতিয়া এৰাবলৈ টাইম আছিলে মানে টয়লেট যাবলৈ টয়লেট গ'ল আমাৰ টয়লেট নালাগিলে যে সেইকাৰণে খেলি আছিলোঁ আৰু মোৰ ভালো লাগিলে অলপ তাৰপিছত মই দেখি আছিলোঁ আৰু এক্সপ্ল'ৰত আছিলোঁ এৰোপ্লেনখন আৰু দেখোন আৰু এটা ভাইটি আছিলে ইয়াত দেখোন বৰ লাগিছিলে যে অলপ শুই ল'লোঁ মোৰ ছানছেট চাবলৈ মন আছিলে কিন্তু মই অৰেঞ্জ কালাৰ দেখি আছিলোঁ এডালমান ডাৱৰ আহি পেলাই ছানছেটটো বেয়া কৰি পেলালে ছানছেট চোৱা মন আৰু দ'ল দেখোন ছানছেটটো কিমান ভাল লাগিছে য়েল্লো আৰু অৰেঞ্জৰ এডালমান ডাৱৰ আহি পেলাই চব ছানছেট বেয়া কৰি পেলালে তাৰপিছত মই ৰেইনবো কালাৰ অলপ দেখিলোঁ দেখোন এৰোপ্লেনৰ উইংছ কিমান ভাল লাগিছে টিপ টপটো আছে লাইটবোৰ ন তাৰপিছত দেখোন বাদলকেইটা কিমান ধুনীয়া লাগিছে বাদলত খোজকাঢ়িবলৈ কিমান মজা লাগে বাৰু ন দেখত আমি লেণ্ডিং কৰিছোঁ আমি লেণ্ডিং কৰিছোঁ লেণ্ডিং কৰাৰ টাইমত মই চিম্পল লৰাই ল'লোঁ পূৰা দেখত আমি দিল্লী পাই গ'লোঁ দেখোন ঘৰবোৰৰ লাইট কিমান ধুনীয়া লাগি আছে লাইট জ্বলাওঁতে কিমান ধুনীয়া লাগে ন দিল্লীটো দেখত আমি এটা লেণ্ড হোৱাৰ পিছত আমাৰ এখন বাছত উঠাই দিলে তাৰপিছত দিল্লী এয়াৰপৰ্ট আমি একদম বহুত বঢ়িয়া পাই গ'লোঁ বঢ়িয়া একদম আছিলে দিল্লী এয়াৰপৰ্ট দোস্ত চাওকচোন আমি দিল্লী এয়াৰপৰ্ট পাই গ'লোঁ চাওকচোন ইমান ধুনীয়া দিল্লী এয়াৰপৰ্ট ক্ৰিছমাছ আছিলে যে সেইকাৰণে ইমান ধুনীয়া দিল্লী এয়াৰপৰ্ট সজাইছিলে আমি ফটো উঠিলোঁ কিছুমান আমি তাৰপিছত গেষ্ট হাউচলৈ গুচি গ'লোঁ দিল্লীত আমি ক'ত ফুৰিলোঁ বিশ্বব্লগ.com মোৰ ব্লগ ভাল পালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এখত পাপাও আহিলে আমি ফটো উঠো আপুনি ছাবস্ক্ৰাইব কৰক বাই বাই দোস্ত গুড বাই